নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'ৰ সৈতে মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া প্ৰায় 11টা বাজিব হৈছে দিনৰ, আৰু মই ব্লগটো আৰম্ভ কৰিছোঁ মানে আমাৰ সৰু ভাইটিৰ আজি উপজা দিন, আৰু সেইবাবে ঘৰতে সৰুকৈ এটা নিয়ম কৰিছে, আৰু ওচৰৰ ল'ৰা ছোৱালীকেইটা আৰু লগৰ দুটামানক মাতিছে, আৰু মায়ে গোঁসাই ঘৰত শৰাই দিলে। আৰু দিনটোত কি কৰোঁ চাই থাকিব। আৰু এতিয়া মই গা ধুলোঁ, গা পা ধুই এয়া ব্লগটো আৰম্ভ কৰিছোঁ। আৰু তাৰপাছত আপোনালোককো জনাই দিওঁ আজি বিশেষ দিনটো সেইবুলি আৰম্ভ কৰিলোঁ। প্ৰিয় দৰ্শক, মোক ক্ষমা কৰিব, যিহেতু মই এইকেইদিন ব্লগ দিয়া নাই, বিশেষ কাৰণবশতঃ মই দিব পৰা নাই। সেয়ে মই দিবলৈ চেষ্টা কৰিম। তথাপিও মানে মই ভিডিঅ' কৰি থোৱা আছে, কিন্তু এডিট কৰিবলৈ সময় নাই পোৱা। সেয়েহে ভাবিলোঁ আজি ব্লগটো আৰম্ভ কৰোঁ। আৰু এতিয়া মই ভাইটিলৈ এটা কেক বনাম, আৰু কেক বনোৱা আৰু এটা অৰ্ডাৰ কেকো আছে, সেইটো বনাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। বন্ধুসকল, ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব, আৰু যদিহে ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আহিবলগীয়া সকলোখিনি ভিডিঅ'ৰ ন'টিফিকেশ্যন সহজতে পাই যাব। আৰু আপোনালোকে যদি মই ভিডিঅ' প্ৰথম দিছোঁ, বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে, সেই তাত যদি কিবা আপোনালোকে ভুল ভ্ৰান্তি দেখিছে তেতিয়া মোক আঁৰাই দিব, তেতিয়া মই সেইখিনি শুধৰাবলৈ চেষ্টা কৰিম। আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব যদিহে ভাল পায়, ঠিক আছে বন্ধুসকল। এইটো আমাৰ বাৰ্থডে বয়, তাক সকলোৱে আশীৰ্বাদ দিব। আজি কেইবছৰটো আজি 15 বছৰত ভৰি দিলে। আমাৰ ঘৰৰ কনিষ্ঠজন সদস্য তাৰ হাঁহিছা লাজ কৰিছে সি। কৈ দে ভিডিঅ'টো চাব, ভিডিঅ'টো চাব আৰু লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, এতিয়া মই যাবলৈ ওলাইছোঁ এই ওচৰৰে নবৌ এজনীক ক'বলৈ, মানে খুৰী মানে আজি জন্মদিনৰ আয়োজনত লাগি দিবলৈ অকণমান ক'বলৈ যাবলৈ ওলাইছোঁ। মায়ে ক'লে কৈ থোৱা থাকে, সেয়ে মই যাবলৈ ওলাইছোঁ। আজি দেখিছে বান্দৰে সেইবোৰ কি কৰিলে দেখিছে, গোটেই ৰাতিপুৱা আজি 5টা মানতে আহিছে বান্দৰ, আৰু বান্দৰে আমাৰ ইয়াত ইমান উপদ্ৰৱ চলাইছে, মানে কি ক'ম, মাৰিবলৈও খেদিবলৈও বেয়া লাগে। তাৰপাছত সেইটো কাৰণে একো নকৰোঁ, কিন্তু বহুত অত্যাচাৰ চলাইছে বান্দৰে। তেওঁলোকৰ গাতো দুখ নাই, সেইটো খাবলৈ অভাৱ হৈছে, সকলোতে কংকালৰ পৰিৱেশ সৃষ্টি হৈছে, সেইটো কাৰণে হৈছে সমস্যা। কিন্তু আমাৰ এইফালে বহুত বেছি অত্যাচাৰ হৈছে, বান্দৰে শেষ কৰিছে, গোটেই পাচলি এটা খাবলৈ নোহোৱা হৈছে। ঠিক আছে বন্ধুসকল, এতিয়া ক'ত যাওঁ কি চাই থাকিব। এয়া মই আহিছোঁ, এতিয়া এয়া জন্মদিনৰ ভাইটিৰ ক'বলৈ আহিছোঁ, এয়া কৈ থৈ গৈছোঁ। আৰু বাৰ্থডে হয় যাবা নে বাৰ্থডে? এতিয়া হয় কিবা এটা ঘৰত বাৰ্থডে মাতি আহোঁ যাবা। ক'ত যাম আমি? ক'ত যাওঁ ডাঙৰকৈ কোৱা। টুকি কিবা ক'লে যাবা? তেতিয়াহ'লে গৈ আহোঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ব'ল। মই আহিছোঁ নৌকা ঘৰলৈ। এয়া বহি আছে অনলাইন ক্লাছ কৰি আছে। বন্ধুসকল, মই আহি পেলাই লৰালৰিকৈ কেক এটা বনাই লওঁ বুলি ভাবিলোঁ। এয়া কেক এটা ভাইটিলৈ বনাইছোঁ, আৰু এটা অৰ্ডাৰ কেক আছিলে, তাকে বনাবলৈ লৈছোঁ। সোনকালে বনাই পেলাই আজৰি হৈ ল'ব লাগিব নহয়, আকৌ সোনকালে ল'ৰা ছোৱালী পাবহিয়ে। সেইকাৰণে ভাবিলোঁ কেককেইটা বনাই লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া ভাইটিৰ সকলোখিনি লগৰ বন্ধু বান্ধৱী আহিলে, আৰু সকলোৱে পূৰা চখ আৰু লগ পাইছে, আৰু ফটো মৰাত পূৰা ব্যস্ত। মানে মোক পাত্তাই দিয়া নাই, আৰু তেওঁলোকে লগৰবোৰ লগ পালে এনেকুৱা হ'ল। আজি এয়া চব ভাইটিৰ লগৰ সকলোখিনি তোমালোকে ক্লাছৰ স্কুলত পঢ়া নে? হাই কৈ দিয়া, চবে হাই কৈ দিয়া। এতিয়া কেক কাটিব, কেকটো কাটিবলৈ লৈছে। গোটেইখিনি লগৰখিনি আহিলে, আৰু এজনী টুকি, তাৰপিছত আপোনালোকক দেখাই থাকিম। এতিয়া বিলি নকবি আৰু চব ওলাইছে, এইটো ওলা অকণমান পোৱালি ওলা। হেপী বাৰ্থডে dear Prince, happy birthday
উপহাৰ হিচাপে দিছে টুকটুকিয়ে সৰু ভাইটি ইমান ধুনীয়া লাগিছে নহয় জানো আজিৰ জন্মদিনত বুট দালি পনীৰ তাৰপাছত ক্ষীৰ বনালোঁ তাৰপিছত মটৰ এনেকৈ মটৰ বুট ধনিয়া জলকীয়া আদা নহৰু দি পেলাই এটা চাটনি তাৰপিছত লুচি কেক ৰসগোল্লা মানে মিঠাই আছিল আৰু তাৰপিছত এনেদৰে মানে পালন কৰিলোঁ সৰুকৈ ভিডিঅ'টো আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যদি ভিডিঅ'টো ভাল পায় আৰু শেষত সকলোকে পুনৰবাৰ ভিডিঅ' চাবলৈ অনুৰোধ জনাই ধন্যবাদ জনাই